এবাৰতো মৰাই বনাই দিছো এনকে নহব এই ৰিয়ানে এটা কবিতা আবৃত্তি কৰিছিলে দেই ৰেকৰ্ডিং হোৱা নাই তোমাৰ হৈ আছে হোৱা নাই কিয় হোৱা নাই নয়া কি সেইটো কবিতা ক'বাত গ'ল ৰবা তুমি যিটো কবিতা কাটি দিয়াচোন হেল্ল' ফ্ৰেণ্ড মই ৰশ্মি ভাই আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু আজি কলৈকো নাযাওঁ ঘৰতে আছোঁ দণ্ডাহঁত আহোঁতে মই ৰিয়ানহঁতৰ ঘৰত গৈছিলোঁ ৰিয়ানৰ লগত বহুত কথা পাতিছিলোঁ কলেজৰ দিনৰ কথা যিহেতু ৰিয়ান আৰু মই একেলগে পঢ়া আৰু বহুত কথা পাতিছিলোঁ তাৰ উপৰিও ৰিয়ানে তাৰ চেনেল এটা আছে কবিতা ধুনীয়াকৈ আবৃত্তি কৰি ৰিয়ানে আপলোড কৰি থাকে তো ৰিয়ানক ময়ো কৈছিলোঁ যে ৰিয়ান কবিতা এটা মাতাচোন মই শুনো তো ৰিয়ানে ধুনীয়া কবিতা এটা মাতি দিছিলে ভিডিঅ' কৰি আনিছিলোঁ ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ যিহেতু এইকেইদিন ক'ৰবাত গৈ আছোঁ কিবাকিবি কৰি আছোঁ ভিডিঅ' চিডিঅ' দি আছোঁ গতিকে আজি ভাবিছোঁ ৰিয়ানৰ লগত কথা পতা সময়খিনি ভিডিঅ'টো মানে আপলোড দিওঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ৰিয়ানৰ লগত কি কথা পাতিছোঁ আপোনালোকে চাই থাকক ৰিয়ানে মোক আজি ৰিয়ানহঁতৰ মানে ভাষা শিকাব ভাষা শিকাব লাগে কি ক'ব লাগে সেইটো ক'ব লাগব ক'ব লাগব কি ৰিয়ানে এটা কবিতা আবৃত্তি কৰিছিলে দেই নলবেৰীয়া আপিটোৰ কিবা এনেকৈ তামোলৰ গছেদি আগ্ৰা গাঁওখনত নলবেৰীয়া আপিটোৰ ঘৰ মানে তামোলৰ গছেৰে আগুৰা গাঁওখনৰ নলবেৰীয়া আপিটোৰ ঘৰ নলবৰীয়া ছোৱালীজনীৰ ঘৰ বৰেৰ পুৱাই গপ্তা এটা দি শুইহে যাবৰ মন যায় ৰাতিপুৱাই তুমি কৈছিলা মোক শিকাইছিলা ৰবা ৰাতিপুৱাই সুৰুঙা বাট এটা দি যাবলৈ মন যায় সুহুৰীয়াই যাব মন সুহুৰীয়া ইয়েছ তামোলবাৰীৰ ওচৰত তাই বকুল বটলি থকা চাবা মন যায় তামোলবাৰীৰ ওচৰত তাই বকুল বুটলি থকা মানে চাব মন যায় নলবেৰীয়া আপিটো আজিকালি নিজৰ লাগে নলবেৰীয়া আপিটো আজিকালি নিজৰ লাগে মানে নিজৰ আৰু বাকীখিনি পাহিলো আছে বাৰু দীঘলীয়াকে পিছত কেতিয়াবা তাৰ মানে ইয়াৰ পৰা কি বুজিছে জানে ৰিয়ানে নলবেৰীয়া আপিৰ প্ৰেমত পৰিছে নলবেৰীয়া আপিৰ প্ৰেমত পৰা নাই কিন্তু এনে আৰু ভাল লাগে কবিতা চবিতা লিখি থাকো যিহেতু সাধাৰণ লিখিত ভাষাত আৰু ৰিয়ানে এতিয়া কবিতা আবৃত্তি কৰিব খুব সুন্দৰকৈ ভইচটো তুমি মিউজিক দি তেনে এনে ধুনীয়া ভইচটো ধুনীয়া হয় ন তুমি মিউজিক নিদিয়াকৈ ধুনীয়া ভইচ কৰিব লাগিব নাজানো আৰু ভইচে তোমাৰ ধুনীয়া ভইচটো তোমাৰ ভইচৰ কাৰণে এই ল'ৰাটোৰ ভইচৰ কাৰণে ছোৱালীবোৰ ফিদা অলপ বেছি হ'ল নেকি লাগা নাই হয় মই কমেণ্টবোৰ পঢ়োঁ ন খুব বহুত বেছি ভাল পায় ভইচটো তো যি নহওক এবাৰতো মৰাই বনাই দিছোঁ মৰা ল'ৰাটো জীয়াই আছে ব্লগ আয়ুস বাঢ়িব আৰু বহুতে মৰা বুলি ভাবিছিল মাজতে মই যে ৰিয়ান ষ্টেটাছ চাই মই হাঁহিয়ে থাকিব পাৰে দিয়া এতিয়া ফটোৱা বহুত হ'ল এতিয়া যিটো কবিতা এই কবিতাটো লিখিছিল পাপলু চেতিয়া কবিতা নহয় আৰু ঠিক চিঠি চ' ভাল পাব বুলি আশা কৰিছোঁ তোমালৈ এইখন মোৰ দ্বিতীয় চিঠি পঢ়ি উঠি তুমি মোহাৰি পেলালেও তোমাৰ হাতৰ পৰশ পাম শব্দবোৰত মোৰ আত্মা থাকে তুমি চিঠিখন খুলিবলৈ লওঁতেই মই ৰাগিয়াল হৈ পৰিম চিচাৰ ৰঙীন পানী নহ'লেও ফাগুনত মই মাতাল মোৰ বদনামো আছে ফাগুনত মই পলিয়া হওঁ শেষ ফাগুনেহে লগ নোপোৱাৰ উমান দিয়ে উমান পোৱা আৰু উমান দিয়াৰ মাজত তফাতটো কিন্তু তাতেই থাকে গানে বহুকেইটা নিশা তোমাক বিচাৰি পাৰ কৰিছোঁ খোজে বহুদূৰ গুচি গৈছোঁ তোমাৰ সৈতে তুমি নজনাকৈ বহুকেইটা পুৱা তোমাক বিচাৰি আৱিষ্কাৰ কৰিছোঁ কোনোবা গাঁৱৰ কাষতে লাগি অহা চাম তোমাৰ হাঁহিৰ পাহিত খেলুৱৈ লগা জেওৰাবোৰৰ হৃদয় তুমি শিমলুৰ পাহিত ভাগৰ জিৰাবলৈ আহোঁতে ৰঙা বুক হয় তোমাৰ চৰ্চাত হোষ্টেলবোৰলৈ ফাগুন নাযায় কবিতাৰ মেহফিল যায় ৰং বিৰঙৰ নিচাবোৰ তোমাতেই গ'লে কোনোবা অকলশৰীয়া পথিকে ফাগুন গাত মেৰিয়াই তোমাৰ ঠিকনা বিচাৰি ট্ৰেইন ষ্টেচনত খোজ দিয়ে হয়তো অন্তহীন যাত্ৰা এটাৰ আৰম্ভ হয় মোৰ একান্ত ব্যক্তিগত তোমাৰ যি ঠাই কোনেও নাজানে তোমাৰ পৰা মোৰ কিমান দূৰ আৰু এটা কথা শুনিছোঁ তোমাৰ ৰাগিয়াল হাঁহিৰ ফকুৰাত হেনো বহাগে সুহুৰিয়াইছে খুব সুন্দৰ খুব সুন্দৰ পাপলু চেতিয়া লিখিছিল খুব ভাল লাগে মোৰ পঢ়ি কিনি মাজে শুনাই থাকোঁ কোনোবাই শুনিব বিচাৰিলে কবিতাটো ভাল লাগে আৰু তেনেকুৱা এনে কবিতাটোৰ পৰা তোমাৰ লাইফৰ লগত কিবা মিলিছে নেকি কবিতাটো বিশেষ মোৰ জীৱনৰ লগত কবিতাটো তেনেকুৱা একো জড়িত নহয় এনে দুই এটা ৱৰ্ড কিবা মিলা যেন ফিল হৈছে একো মিল নাই ন কবিতা ভাল পাওঁ চ' পঢ়ি ভাল লাগে আবৃত্তি কৰি ভাল লাগে আৰু তোমালোকেও তেনেকৈ আঁকোৱালি লোৱা কবিতাবোৰ সেইকাৰণে ভাল লাগে আৰু তাৰ কাৰণে বহুত ধন্যবাদ আৰু যিসকলে মোৰ কবিতাবোৰ শুনা নাই তেওঁলোকে শুনিব বুলি আশা কৰিছোঁ যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো কবিতা আৰু কবিতা বুলি আছে আৰু চাব একদম মজা একদম হিট পুৰা ৰিয়ান হিট ৰিয়ান জুই ৰিয়ান জুই
ৰিয়ানক মই কৈ আছোঁ আমি একেলগে কলেজত পঢ়িছিলোঁ দেই প্ৰথম কথা আৰু ৰিয়ানক কেনেকৈ চিনি পালোঁ কি সুধিব পাৰে ন ইমানো ছাবস্ক্ৰাইবাৰ নাই আৰু যে মানে কলেজত একেলগে পঢ়িছিলোঁ তাৰপিছত যদিও হাই ছেকেণ্ডেৰী ডিগ্ৰী একেলগে পঢ়িছিলোঁ হাই ছেকেণ্ডেৰীৰ পৰা একেলগে পঢ়িছিলোঁ যদিও মাতবোল হোৱা নাছিল হাই ছেকেণ্ডেৰীৰ পৰা মাতবোল নাছিলে তাৰপিছত ডিগ্ৰীত এই মানুহজনীয়ে মোক লগ কৰাই দিছিলে মেইন মানুহজনী এইজনী এই মানুহজনীয়ে মোক ৰিয়ানক চিনাকি কৰি দিছিলে যদিও একেখন কলেজতে পঢ়োঁ দেখি থাকোঁ তথাপিও মানে এইটো মিচিকি কিয় আহি আছে ইউটিউবাৰ তাৰপাছত মানে কি তেনেকৈ নাছিলে আৰু লগ চগ নাছিলে পিছত লগ হ'লোঁ খুব ভাল ফ্ৰেণ্ড হ'লোঁ ন সাংঘাতিক মানে আমাৰ সদায় আছোঁ সদায় থাকিম এনেদৰে সদায় ছাপোৰ্ট কৰি যাম মাজতে নাথাকা হৈ গৈছিলে বাৰু কেইদিনমান কিছুমান থাকে বাৰু সৰু সুৰা কিছুমান গতিকে আগন্তুক সময়ত প্ৰত্যেকটো সময়ত লগত আছোঁ সদায় লগত থাকিম ছাপোৰ্ট কৰিম তাই মোৰ লগত থাকিব বুলি আশা কৰিছোঁ আৰু সেয়াই আৰু নাই আৰু মানে কি কলেজৰ শেষ নহয় কেতিয়াও গতিকে একদম মানে ইমান ধুনীয়া আমাৰ কলেজৰ সময়খিনি ইমান এটা মানে একদম মধুৰ মানে ক'বলৈ গ'লে কলেজত ৰাতিপুৱাই মোক ৰিয়ানে ফোন কৰে কলেজ আহিবানে নাই মই নাহোঁ ময়ো নাযাওঁ আজি মানে কিবা এটা কলেজৰ এনেকুৱা এটা আছিল যে মানে বেছিভাগৰ এটা ভুল ধাৰণা এটা আছিল যে এই মোৰ গাৰ্লফ্ৰেণ্ড বুলি কিন্তু নাছিল বাৰু কিন্তু বহুত ভাল ফ্ৰেণ্ড আছিলোঁ মানে দুজনে একেলগে ক্লাছতো একেলগে বহোঁ যাওঁতেও একেলগে যাওঁ আহোঁতেও একেলগে আহোঁ আৰু প্ৰত্যেকটো সময়তে একেলগে মানে আৰু ৰিয়ানে বহুত বেয়া কাম এটা কৰিছিলে এতিয়া ডাঙৰ হ'ল বাৰু এতিয়া ৰিয়ানে বেয়া কাম এটা কৰিছিলে কি কিবা খাব হাত চাত ধুব ধুই তেনে মোৰ চুৰ্ণিখনত মুছে তোমাৰ মনত আছে নে মই নাজানো আৰু মোবাইলটো যে তোমাৰ মোবাইলৰ স্ক্ৰীনটো খালি মোৰ চুৰ্ণিখনত আহি মুছে খুব গালি দিছিলোঁ মোৰ গোটেইখিনি কথা মনত আছে যি নহওক মাজতে আমাৰ দুটাৰ মাজত কিবা অলপমান হৈছিলে আৰু কাজিয়া মানে এনেই ভুল আৰু কিবা ভুল থাকে যি নহওক গতিকে তাইও বহুত কষ্ট কৰি আছে আপোনালোকেও চাব খুব কথাটো বা কাটি গৈছা তুমি কৰিব আৰু কথাটো বা কাটি গৈছা মোক ক'বলৈ দিয়া তাৰপাছত নাই কানেকশ্যন নাই তাৰপিছত হঠাৎ এদিন ৰং নাম্বাৰ ফোন আহিছে তাৰ পৰা মোৰ তাত তোমাৰ মনত আছে নাই নাজানো গৈছিল নেকি মাৰিম মই তোমাক ধৰিলে পাহিলোঁ মই এগিলা তুমি গুৱাহাটীত আছিলা তেতিয়া তুমি মোক ফোন কৰিছা হেল্ল' কোননো মই ৰং মানে নাম্বাৰটো মোৰ তাত ছেভ নাছিলে তাৰপিছত আৰু মই কৈছোঁ কোননো এনেকৈ তোমাৰ ভইচটো মই লগতে চিনি পাইছোঁ মই কৈছোঁ ৰিয়ান নেকি কৈছে তুমি কৈছা যে তোমাৰ পৰা মোৰ তাত এটা ফোন আহিছিলে এইফালে মই ফোন কৰাই নাই কিন্তু ৰিয়ানে কিয় কৰিছে কি কৰিছে মই নাজানো সেইটো সঁচাই কৈছিলে নে মিছাই কৈছিলে কিন্তু মোক ৰিয়ানে কৈছে কি তোমাৰ পৰা এটা ফোন আহিছিলে তুমি কোন হয় মই ক'লোঁ মই ৰশ্মি তেনেকৈ নাম্বাৰটো হ'ল তেনেকৈ ব্যস্ত থাকে বহুত একচুৱেলি ময়ো থাকা একচুৱেলি গুৱাহাটীত থাকিলে ব্যস্ত থাকে ইয়াত আছা কাৰণে ফ্ৰী আছা ধৰা আৰু প্লাছ ময়ো ব্যস্ত থাকোঁ ফোন চোন কৰিব টাইম নহয় কিবা নহয় এনেই মেছেজত কেতিয়াবা মেছেজ কৰা মেলি হয় আৰু ফাইনেলি আজি আহি গ'লোঁ সিহঁতৰ ঘৰত প্ৰথমতে যি বাহানা আহিব নালাগে আৰু মানে সেইটো নহয় বাৰু আহিলা তাৰ কাৰণে বহুত ভাল লাগিছে এটা আগৰ পৰা কৈ আছোঁ এতিয়াও কৈছোঁ আৰু আহি থাকিবা ওচৰতে বজাৰ চজাৰ আছে কেতিয়াবা বজাৰ কৰি মানে ভাগৰ চাগৰ লাগিলে ধুনীয়াকৈ আহিবা একদম বিন্দাছ বহুত বেছি ভাল লাগিছে মানে ইমান ধুনীয়া পৰিৱেশটো সিহঁতৰ একদম মানুহ বেয়া নেকি বহুত ধুনীয়া মানে একদম বহি থাকিবলৈ মানুহ বেয়া নেকি মানুহজন বেয়া ইমান ধুনীয়া মানে পৰিৱেশটো বহুত বেছি ভাল লাগিছে আহাৰ পৰা বুলি মই কৈ আছোঁ 10 বাৰৰো বেছি হ'ল কৈ থকা ভাল লাগিছে বুলি তো যি নহওক আমাৰ বন্ধুত্বটো এনেকৈ একদম বুঢ়া বুঢ়ী হৈ যোৱালৈকে থাকক কিন্তু হাঁহি কিয় থাকে মই এইটো কথা বুজি নাপাওঁ হাই ইউটিউবাৰ আজিয়ে এইটো ইউটিউবৰ ভিডিঅ' নহয় একদম ইণ্টাৰভিউ লৈছে একচুৱেলি মই ৰিয়ানৰ লগত লগ কৰা কথাই আছিলে ভিডিঅ' এটা বনাম ৰিয়ান তোমাৰ লগত বুলি কিন্তু আজিয়ে হৈ গ'ল ন দুটা আৰু আজি মানে বিশেষকৈ ভাল লাগিল একদম পুৰা ফ্ৰীলি ইমান ধুনীয়াকৈ ক'ব পাৰিছোঁ বেলেগ জেগাত হ'লে এনেকৈ কথা পাতিব নোৱাৰিলোঁ আজি ইমান ধুনীয়াকৈ প্লেনিং আছিল শিৱ মন্দিৰত লগ কৰা প্লেনিং আছিল কিন্তু আজি তাই ধুনীয়াকৈ আমাৰ ঘৰত আহিল আৰু বিন্দাছ আৰু পুৰা বঢ়িয়া তো যি নহওক লগ পালোঁ এতিয়া আমি বাগান চাবলৈ যাম দণ্ডা আছে দণ্ডাৰ লগত বাগান চাবলৈ যাম বহুত আছে লুকাই কিয় আছা কবিতাটো স্কিপ নকৰিবা কি নাম তোমাৰ একদম বিন্দাছ কিবা নমস্কাৰ মোৰ নাম অনিন্দিতা শৰ্মা ধন্যবাদ কি ধন্যবাদ বুলি কয় তাই মানে ভিডিঅ' বনাই